মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আহা আজি আমি তোমালোকৰ 3 নম্বৰ পাঠ কালি আৰু পৰিসীমাৰ এই পাঠটো অলপ আলোচনা কৰোঁ। ইয়াৰ আগৰ ভিডিঅ'টোত মই কিদৰে আয়তৰ কালি নিৰ্ণয় কৰিব পাৰি সেই বিষয়ে দেখুৱাইছিলোঁ। আজি মই আয়তৰ কিদৰে পৰিসীমা উলিয়াব পাৰি সেইটো বিষয়ে দেখুৱাব লৈছোঁ। চোৱা, পৰিসীমা বুলি ক'লে আচলতে এই আয়তটোৰ মুঠ 4 সীমাৰ দৈৰ্ঘ্যখিনিকে পৰিসীমা বুলি কয়। ইয়াৰ আগৰ ভিডিঅ'টোত আমি দেখিছিলোঁ যে আয়তৰ কালি হ'ল ইয়াৰ ভিতৰৰ অংশখিনি, কিন্তু পৰিসীমা হ'ল ইয়াৰ 4 সীমাৰ মুঠ দৈৰ্ঘ্যখিনি। এতিয়া সূত্ৰ নোহোৱাকৈও আমি পৰিসীমা উলিয়াব পাৰোঁ। কেনেদৰে? এই 4 সীমাখিনি যোগ কৰি দিলেই হ'ল। এইফালে চোৱা, 9 চেণ্টিমিটাৰ, 4 চেণ্টিমিটাৰ, 9 চেণ্টিমিটাৰ, 4 চেণ্টিমিটাৰ, গোটেইকেইটা যোগ কৰি দিলে আমি ইয়াৰ পৰিসীমা 26 চেণ্টিমিটাৰ পালোঁ। ইয়াৰ পিছত আহোঁ সূত্ৰ দি কিদৰে উলিয়াম। ইয়াৰ আয়তৰ পৰিসীমা উলিওৱা এটা সূত্ৰ আছে, সেইটো হৈছে 2 পূৰণ দিশ যোগ প্ৰস্থ তাৰপিছত একক। এই চিনটো থাকিলে পূৰণ চিন বুজায় অংকৰ ক্ষেত্ৰত। তাৰপিছত পিছৰ শাৰীত কি আহিল? 2 আহিল, দিশ 9 চেণ্টিমিটাৰ, সেইকাৰণে 9 যোগ প্ৰস্থ 4 চেণ্টিমিটাৰ, 4 আৰু এককটো ইয়াত কি আছে? চেণ্টিমিটাৰ। সেই হেতুকে ইয়াত কি বহিল? চেণ্টিমিটাৰ। ইয়াত যদি মিটাৰ থাকিলেহেঁতেন তেতিয়া এককৰ ঠাইত ইয়াত মিটাৰ হ'লহেঁতেন। তাৰপিছত 2 এইটো চিন এতিয়া উঠাই দিলোঁ, আমি উঠাই পূৰণ চিন বহালোঁ। 9 4 13 চেণ্টিমিটাৰ ইয়াত বহালোঁ। তাৰ লাষ্ট শেষত 2টা পূৰণ কৰি 26 চেণ্টিমিটাৰ পালোঁ। এতিয়া চোৱাচোন তোমালোকে, আমি সূত্ৰ প্ৰয়োগ কৰি আমি যিটো উত্তৰ পালোঁ, সূত্ৰ প্ৰয়োগ নকৰাকৈও আমি একেটা উত্তৰেই পালোঁ। বুজি পালানে? অৰ্থাৎ আমি সূত্ৰ প্ৰয়োগ নকৰাকৈও আমি আয়তৰ পৰিসীমা উলিয়াব পাৰোঁ। তোমালোকে এইটো ঘৰত অন্য আয়ত বনাই এনেদৰে অনুশীলন কৰিবা আৰু তাৰ ফটো মাৰি গ্ৰুপত দিবলৈ যত্ন কৰিবা।